চলি কালি এটা বৈধ কথা হ'ল নহয় কি কি কথা কচোন কালি থেপচিক মই প্ৰপ'জ কৰিলোঁ নহয় কি থেপচিক তই প্ৰপ'জ কৰিলি তাক দেখোন মইহে চাই আছিলোঁ ঐ মই তোৰ দৰে নহয় চবে ভালতে খাই থাকি ভাল লাগছি ডাইৰেক্ট প্ৰপ'জ কৰি দিছোঁ সেই দেহে বাপা আৰে খেপচে কি কৈছে সেইটো কোৱা আগত নাই অ' ভাই তাই একো নকালায়ে মই প্ৰপ'জ কৰাৰ লগালগ তাই এটিটিউড দেখাই পেলাই পিছপৰা হৈ গুচি গ'লো তাৰপিছত ময়ো গেইৰে পেলাই কৈছোঁ এই গেইছা হয় কিন্তু কোনোদিন মোক ঘূৰি নাচাবি ঘূৰি চালিয়ে বুকত গুৰি মাৰি দিম তোৰ মই কি তই তাই সেনেকৈ গুৰি মাৰি দিম বুলি কৈছা তই ইয়া তাই মোক এটিটিউড দেখাই গুচি যাব মই তাইক নকা সেনেকৈ চাই থাকিম মায়ে মোক কচু খাই জন্ম দিছে গম পাইছা কচু খাই জন্ম দিছে ঐ তোমাৰ তৰ্কাতৰ্কি বাদ দি য'ত ক্লাছৰুমৰ ভিতৰত য'ত পেটলা চাৰাই হৈ তেনে হয় দে যৌ কিহে চলি হাত কালি যে নেওতা পঢ়ি আহিব দিছিলোঁ পঢ়ি আহিছা না অঁ পঢ়ি আহিছোঁ ছাৰ দে ঐ চুলি থিয়া কৰা তই মাতচোন প্ৰথমতে হ'ব দিয়ক ছাৰ 1 2 3 4 5 7 8 9 10 হৈছেনে ছাৰ ঐ ছয়টো ক'ত গ'ল ছয়টোচোন তই কোৱাই নাই ছাৰ ৰাতিপুৱা টিভিত দেখা পালোঁ ছয়টো মৰা বুলি বাতৰিত কৈ আছিল কি ছয় মৰা বুলি কৈছি তো টিভিতচোন সেনেকৈ কৈ আছিল এই কালি ৰাতি বোলে কৰোণা হৈ 6টা মাৰাই হৈছে ঐ গৰু সেই ছয় মৰা বুলি কোৱা নাই ছয়টা মানুহ মৰা বুলি কৈছি গৰু ছাৰ মই সেইমাখান কি জানো 6 মৰা বুলি কৈছে সেইকাৰণে 6 মৰছি মানুহে হওক কিবা হওক 6টোতো আছে 6 মৰছি ধেত কুকুৰ যা বাহিৰত কাষত তুলি চিয়াৰি থাক বেছি পকপকাব হৈছে বেছি জানা হৈছে কিয় বোলে ছয়টোও বুলি মাৰা গৈছে ছয়টা মানুহ মৰাৰ কথা কৈছে তই ছয়টো মৰা বুলি ক যা বাহিৰত কাষত তুলি চিয়াৰি থাক কেনে কৰিছোঁ আৰু এনডালে পেটলাডালে পেট ভঙাই দিওঁ নেকি ঐ কি কৈছা কিবা কোৱা হেন পালোঁ মই কি কৈছা নাই ছাৰ নাই একো কোৱা নাই মই যাওঁ দে বাহিৰত যাওঁ দে দেচোন বাৰু চলি হাত এইবাৰ তহঁতে কওঁ কাণেদি নুশুনা মানুহক কি বুলি কয় মই কম কাহিনী নুশুনা মানুহক যিয়ে নকালেগীয়া সিহঁতে একো শুনা নাপায় কালাই ভেঙা কাণা খৰা যি কওক সেয়ে কোৱা পাৰি সিহঁতে নুশুনেই তোন কোৱাৰ পিছত কোৱা পাৰি ঐ কুকুৰ তোৰ যাৱাই নাই এবাৰে গৈছা না যাওঁ দে কেনে কৈছা দেখোন তোৰ পেট কোনোবাই এনে লটকি পৰিব